ঠিক আছে, স্বাগতম জনাইছোঁ পংকজৰ নতুন এটা ভিডিঅ' মাজলৈ। তো আজি আৰু এটা লং ভ্লগ লৈ আহিলোঁ। আশা কৰোঁ বাকীকেইটা ভিডিঅ' নিচিনাকৈ যাতে ইটোতো মৰম আশীৰ্বাদ দিয়ে। তো দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি হ'ল গণেশ পূজা। গণেশ পূজা মোক ৰাতিপুৱাৰ এটা দায়িত্ব দিছে, ফুল চিঙাৰ দায়িত্বটো মোক দিছে। তো মই জিলকা চিলকা লৈ ল'লোঁ। এইবাৰ মই ফুল চিঙাব যাই আছোঁ পলক। তো এই কেইটামান ফুল চিঙালোঁ। এইবাৰ আৰু বেলেগত বেচিব যাই আছোঁ, কাৰণ ঘূৰিত আমাৰ ফুলগিলা বেছি নাই না। এইফালে আছে মোৰ লগত এইটো ভাইটি, এইফালে আমাৰ এতিয়া কুটু, এইফালে লুকাইছে ইমান ডাঙৰ দিয়া দিয়া। তো মোৰ মজাকৈ ফুল এইখিনি হৈ গ'ল। তাৰপিছত মই এইবাৰ যাম মন্দিৰত। তো এইবাৰ মোৰ বসন্তীখান লৈ মজাকৈ মই যাই আছোঁ। এইফালে আছে মোৰ বসন্তীখান ফুল, মই এইবাৰ যাই আছোঁ গণেশ মন্দিৰত। তো মই এনেকৈ আহি পালোঁ ডিমাজুলি আঞ্চলিক শ্ৰী শ্ৰী গণেশ পূজা। তো স্বাগতম জনাইছোঁ। এইটো হ'ল ধুনীয়াকৈ আমাৰ মঞ্চৰ পৰিস্থিতি, একদম মজা হৈ আছে। আৰু এইফালে আমাৰ পেণ্ডেলেই মজাকৈ। তো মজাকৈ মোৰ গা চা ধোৱা হৈ গ'ল। এইবাৰ মন্দিৰত যাম আৰু মন্দিৰৰ পৰিস্থিতি মানে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ বলক। তো গাইজ মজাকৈ গা চা ধুই আহিলোঁ। গা চা ধুই এইবাৰ চলপুকৰ গৰখীয়াত যাই আছোঁ। মজাকৈ যাই আছোঁ, এইবাৰ গৰখীয়াত যাই আছোঁ। তো এইবাৰ মজাকৈ ভৰি দিল। তো মজাকৈ আহিলোঁ ভিতৰত। এইফালে দি আছে এইটো মন্দিৰটা। আৰু মই এনেকৈ গৰখীয়াৰ পৰা আহি পালোঁ এইবাৰ আমাৰ জেগাত। ধুনীয়াকৈ এইবাৰ চাহ পৰত চৰত খাই লওঁ। এইবাৰ আমাৰ নাম আছে, আপোনালোকক দেখাই আছোঁ। আমার বক্স সব ঠিক করা হল আর মঞ্চ চঞ্চ সব ঠিক করা হল। আর ধুনীয়াকৈ আমাৰ ফাংচন হ'ব আৰু গায়ক উঠা বুলি ভাবিছে নেকি? নহয় দেই, ইফালে আমাৰ লোকেল গায়ক চলি আছে। তো গাইজ এইবাৰ আমাৰ গায়ক উঠিল নীলম নয়না। আৰু এইবাৰ হ'ল জীৱন কৃষ্ণা গান গাই আছে।
গাইজ গায়ক চায়ক চালোঁ এইবাৰ গায়কৰ গেল ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ আৰু এইবাৰ ঘৰত যাম তো গুড নাইট মানে গুড মৰ্ণিঙে হৈ যায় কাৰণ কিয় 12টা পাৰ হৈ গ'ল না তো বাই বাই আৰু এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ